গুড ইভিনিং এভৰিৱান। মই হিয়াই আপোনালোক সকলোকে মই মোৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি মই আপোনালোকৰ ওচৰলৈ কলডিল দিয়া মুৰ্গী মাংসৰ এটা সুন্দৰ ৰেচিপিৰ ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে আজিৰ এই ভিডিঅ'টো ভালদৰে আদৰি ল'ব। আজি মই এই ৰেচিপিটোৰ বাবে ব্যৱহাৰ কৰিছোঁ কলডিল, মাংস, মই ব্ৰইলাৰ ব্যৱহাৰ কৰিছোঁ, 2টা মজলীয়া আকাৰৰ আলু, আদা নহৰু পেষ্ট, এটা ডাঙৰ বিলাহী মই এনেদৰে পিহি লৈছোঁ আৰু 3টা সৰু সৰু আকাৰৰ পিঁয়াজ এনেদৰে পিহি লৈছোঁ। গেছটো অন কৰি মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত মই ইয়াত ব্যৱহাৰ কৰিম অলপমান মিঠাতেল। এয়া কেৰাহীখন প্ৰায় গৰম হৈছে, এতিয়া ইয়াত মই ব্যৱহাৰ কৰিছোঁ মিঠাতেল। এতিয়া এই তেলখিনি অলপ সময় মই ভালদৰে গৰম হ'বলৈ দিম। এই তেলখিনি গৰম হ'বলৈ ধৰিছে। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম সৰু আকাৰৰ এখন চামুচত এনেদৰে লৈ লোৱা চেনি। এই চেনিখিনি দি দিছোঁ। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম এচামুচ গোটা ধনিয়া, লগতে ব্যৱহাৰ কৰিম এচামুচ গোটা জিৰা। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম আগতে মিহিকৈ পিহি থোৱা পিঁয়াজখিনি। তাৰপাছত ইয়াত মই ব্যৱহাৰ কৰিম আদা নহৰু পেষ্টখিনি। এতিয়া এইখিনি মই ভালদৰে ধুনীয়াকৈ লৰাই ল'ম। এইখিনি দি দিয়া হ'ল। এতিয়া এইখিনি অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম এনেদৰে পেষ্ট কৰি লোৱা বিলাহীখিনি। বিলাহীখিনি ইয়াত এতিয়া দি দিয়া হ'ল। এতিয়া এই সকলোখিনি ভালদৰে অলপ সময় জুইটো কমত ৰাখি লৰাই থাকিব লাগিব। এইখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া ইয়াত মই মাংসখিনি দি দিম। মাংসখিনি দি দিয়া হৈ গ'ল। এতিয়া এইখিনি মই অলপ সময় ভালদৰে ভাজি ল'ম। ইয়াত মই ব্যৱহাৰ কৰিম নিজৰ প্ৰয়োজন অনুসৰি হালধি, সোৱাদ অনুসৰি নিমখ, অলপমান গৰম মছলা, অলপমান ধনিয়া পাউডাৰ, অলপমান জিৰা পাউডাৰ, অলপমান ৰেড চিলি পাউডাৰ। এতিয়া এইখিনি মই অলপ সময় ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত মই দিম কাটি থোৱা আলুখিনি। এইখিনি দিয়া হৈ গ'ল। এতিয়া এইখিনি আকৌ মই ভালদৰে ভাজি ল'ম। এইখিনি প্ৰায় 5 মিনিটমান সময় এনেদৰে ভালদৰে ভজাৰ পিছত এতিয়া ইয়াত মই কাটি থোৱা কলডিলখিনি দি দিম। কলডিলখিনি দি দিয়া হ'ল। এতিয়া এইখিনি ভালদৰে মিলি যোৱাকৈ ভালদৰে লৰাই দিব লাগিব। মাংসখিনি প্ৰায় সিজিবলৈ ধৰিছে। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম অলপমান পানীখিনি দিয়া হৈ গ'ল। ইয়াত মই বহুত বেছি পানী দিয়া নাই, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি পানী ব্যৱহাৰ কৰিব। এতিয়া মই এইখিনি আৰু অলপ সময় ভালদৰে সিজিবলৈ দিম। চাওকচোন, মাংসখিনি প্ৰায় হৈ গৈছে। মাংসখিনিৰ লগতে আলুখিনিও ভালদৰে সিজি উঠিছে। এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম অলপমান চাট মছলা। এতিয়া ইয়াত মই দিবলৈ লৈছোঁ অলপমান চাট মছলা। এই চাট মছলাখিনিয়ে মাংসখিনি আৰু বেছি সুস্বাদু কৰি তোলে। চাট মছলাখিনি দিয়াৰ প্ৰায় 2 মিনিট সময় ভালদৰে এনেদৰে ৰাখি মই গেছটো অফ কৰি দিম। আপোনালোকেও আজিৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে আৰু কেনেকুৱা পালে মোক জনাবচোন। কলডিলৰ লগত মাংস এনেদৰে ৰান্ধিলে খাবলৈ খুব সোৱাদ হয়। আমাৰ এইখিনি সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি বেলেগ এটা পাত্ৰলৈ নমাই থ'ম।
এয়া কলডিলৰ সৈতে বনোৱা মাংসখিনি আমাৰ ৰেডি হৈ গ'ল। যদিহে আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। শেষত সকলোৰে ভাল হওক। আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।